অষ্টম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.2 10 আৰু 11 নম্বৰ অংকটোলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা ৰাখিছোঁ তোমালোকে অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'ৰ কাষত থকা বেল আইকনটো দবাই দিবা যাতে পৰৱৰ্তী অংকৰ নটিফিকেশ্যনসমূহ তোমালোকে সঠিক সময়ত পোৱা। তো অংকটো পঢ়ি আমি বুজি ল'ব লাগিব আৰু ইয়াৰ পৰা আমি এটা সমীকৰণ বনাব লাগিব। ইয়াৰ পৰা আমি এটা কি বনাব লাগিব? সমীকৰণ বনাব পাৰিব লাগিব। তাৰ পিছতে আমি অংকটো কৰিব পাৰিম। তো 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম। তাহলে আমি স্মিতাৰ বৰ্তমান বয়সটো আমি কি ধৰি লম? x বছৰ। ধৰা হল স্মিতাৰ বৰ্তমান বয়স সমান স্মিতাৰ বৰ্তমান বয়স সমান আমি কিমান ধৰিলো? x বছৰ। স্মিতাৰ বৰ্তমান বয়স x বছৰ। ইয়াত আমাৰ প্ৰশ্নমতে কি কৈছে? প্ৰশ্নমতে স্মিতাৰ 20 বছৰ পিছত স্মিতাৰ বয়স কিমান হ'ব? বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব। ধৰা তোমাৰ বয়স বৰ্তমান বয়স কিমান বছৰ? 12 বছৰ। তেতিয়াহ'লে 20 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব? তাৰ লগত 20 যোগ কৰিব লাগিব। অৰ্থাৎ বৰ্তমান যদি 12 হয় 20 বছৰ পিছত 12 যোগ 20 কিমান হ'ব? 32 বছৰ। অর্থাৎ বর্তমান বয়স যদি স্মিতার 1 বছর হয় তে প্রশ্ন মতে 20 বছর ইয়ার 20 বছর পিছত বয়স কিমান হবে? বর্তমান যদি x হয় 20 বছর পিছত 20 x + 20 লিখিব লাগিব। x + 20 আৰু এইটো সমান কি হয়? 20 বছর পিছত বয়স বর্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম। গতিকে এই x + 20 এইটো সমান কি হ'ব? বর্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম। বর্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম। গতিকে বর্তমান বয়স 1 বছৰ তাৰ 5 গুণ কিমান হ'ব? 5x। তাতকৈ আৰু 4 বছৰ কম। গতিকে ইয়াৰ পৰা আমি মাইনাস কৰিব লাগিব 4। x + 20 = 5x - 4। তাৰ মানে বর্তমান বয়স 1 বছৰ আৰু 20 বছৰ পিছত কিমান বয়স হ'ব তাৰ লগত আমি যোগ কৰিলে হৈ যাব। আৰু এইটো কৈছে বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম। তো বর্তমান বয়স 1 বছৰ তাৰ 5 গুণ 5x তাৰ পৰা 4 বছৰ কম -4। গতিকে এইটো আমি কি কৰিছো? x 5x টো সমান কৰি ফেলে আনিছো কি হৈছে -5x ইকুৱেল টু এফালে -4 + 20 হেতু এইফালে লৈ গলে হ'ব -20। সো 5x ৰ পৰা x বাদ দিলে হ'ব -4x ইকুৱেল টু এফালে এই দুটা যোগ হ'ব, সংখ্যা দুটা যোগ হৈ কিমান হ'ব? -24। মাইনাস মাইনাস ক্যান্সেল, x ইকুৱেল টু হ'ব 24/4 আৰু এইটো কাটিলে কি হ'ব? 6 হ'ব। অৰ্থাৎ x ইকুৱেল টু আমাৰ কিমান হ'ব? 6। অৰ্থাৎ নিৰ্ণয় স্মিতাৰ বয়স 6 বছৰ। ওকে বুঝতে পারছেন? তো এটা আমার অনুশীলনী 2.2 2 নম্বৰ অঙ্ক কি দিয়া আছে? রাজর বর্তমান বয়স রশ্মির বর্তমান বয়সৰ দুগুণ আৰু 10 বছৰ আগত তেওঁৰ বয়স অর্থাৎ রাজর বয়সৰ কথা কৈছে। রাজর বয়স রশ্মির বয়সৰ 3 গুণ আছিল। তেওঁলোকৰ বৰ্তমান বয়স হ'ল। গতিকে ইয়াত আমি সমাধান কৰিম। কার বয়স ধরি লম? যে রাজর বর্তমান বয়স রশ্মির বয়সৰ দুগুণ। তেতিয়াহ'লে আমি কি ধৰি ল'ব লাগিব? রশ্মির বয়স। ধৰা হল রশ্মির বয়স 1 বছর। ধরা হল রশ্মির বয়স সমান সমান x
ৰশ্মিৰ বয়স x বছৰ। এতিয়া এটাকে কি হ'ব, এটাকে ৰাজৰ বয়স কি হ'ব, ৰাজৰ বয়স সমান হ'ব ৰশ্মিৰ বয়সৰ দুগুণ, অৰ্থাৎ হ'ব 2x। এতিয়া ৰাজৰ বয়স ৰশ্মিৰ বয়সৰ দুগুণ, সেইকাৰণে লিখিছো ৰাজৰ বয়স 2x বছৰ। ৰশ্মিৰ আছিল 1, ৰাজৰ হ'ব 2x। আৰু প্ৰশ্ন মতে কি কৈছে, প্ৰশ্নমতে তেওঁৰ বয়স ৰশ্মিৰ বয়সত 10 বছৰ আগত তেওঁৰ বয়স, অৰ্থাৎ 10 বছৰ আগত ৰাজৰ বয়স, 10 বছৰ আগত তেওঁৰ বয়স, তেওঁৰ মানে কাৰ কথা কৈছে, ৰাজৰ বয়স। গতিকে ৰাজৰ বয়স বৰ্তমান কিমান বছৰ, 2x বছৰ। গতিকে 10 বছৰ আগত ৰাজৰ বয়স কিমান আছিল, 2x minus 10। ধৰা মোৰ এতিয়া বৰ্তমান বয়স 36 ইয়াৰ্স। এতিয়া মই 10 বছৰ আগৰ বয়স ওলাবলৈ হলে কি কৰিম, বৰ্তমান বয়সৰ পৰা মই 10 ইয়াৰ্স মাইনাস কৰিব লাগিব, অৰ্থাৎ 36 minus 10 কৰিব লাগিব। তেনেকুৱা ৰাজৰ যদি বৰ্তমান 2x আছে, 10 বছৰ আগত কি হ'ব, 2x minus 10। আৰু সেইখিনি বয়স ৰশ্মিৰ বয়সৰ 10 বছৰ আগত তেওঁৰ বয়স ৰশ্মিৰ বয়সৰ 3 গুণ আছিল। 10 বছৰ আগত ৰশ্মিৰ বয়স কিমান হ'ব, x minus 10 কৰিব লাগিব। 10 বছৰ আগৰ ৰশ্মিৰ বয়স, 10 বছৰ আগত ৰশ্মিৰ বয়স কিমান হ'ব, x minus 10। তেতিয়াতো আমি ৰশ্মিৰ বয়সত আগত গুচি যাব লাগিব। সেই সময়ত ৰশ্মিৰ বয়সৰ 3 গুণ আছে, অৰ্থাৎ ইনটু কি কৰিব লাগিব, আমি 3 কৰিব লাগিব। গতিকে আমি এতিয়া পূৰণ কৰিম 2x minus 10 equal to 3x minus 3 10 গুণ 30। 2x minus 10 equal to 3x minus 30। x টকাবিলাক একফালে কৰা, 2x minus 3x ইফালে হ'ল minus 30, minus 10 টো ইফালে গ'লে হ'ব plus 10। গতিকে 2x minus 3x মানে কিমান হ'ব, বিয়োগ কৰিব লাগিব, বিয়োগ কৰিলে হ'ব 3x ৰ পৰা 2x minus কৰিলে থাকিব x, চিনটো কি হ'ব, চিনটো হ'ব মাইনাস, ইকুয়াল টু ইফালে minus 30 plus 10। গতিকে এটো বিয়োগ হ'ব, বিয়োগ হয় কিমান হ'ব, minus 20। 30 ৰ পৰা 10 বাদ যাব 20 হ'ব। গতিকে মাইনাস মাইনাস ক্যান্সেল। গতিকে x ইকুয়াল টু কিমান হ'ব, 20। অর্থাৎ আমার কার বয়স ওলাল, রশ্মির বয়স ওলাই গ'ল। এটাকে রশ্মির বর্তমান বয়স বিশ বছর, 2x আছে, x সমান 20 বছর। আৰু ৰাজৰ বৰ্তমান বয়স 2x, অর্থাৎ 2 into 20 equal to 40। সো এইখিনি রশ্মির বর্তমান বয়স হব 20 বছর আর রাজার বর্তমান বয়স হব 40 বছর। 2x 2 into 20 equal to 40।